পাৱাৰ বঢ়াব বিচাৰে নেকি? যদি ব্ৰেইন পাৱাৰ লাগে আপোনাৰ, তেনেহ'লে কেইটামান এক্সাৰচাইজ আছে, সেইকেইটা এক্সাৰচাইজ কৰিলে আপোনাৰ ব্ৰেইন পাৱাৰ বাঢ়িব। যেনেকৈ আমি বডি বনোৱাৰ কাৰণে আমি জিমত যে ৱেইট ট্ৰেইনিং কৰোঁ, যেনে বডি মাছালছৰ কাৰণে আমি ৱেইট ট্ৰেইনিং কৰোঁ, সেইদৰে আমাৰ ব্ৰেইন চেল বঢ়োৱাৰ কাৰণে আমি কিছুমান এক্সাৰচাইজ আছে, সেইকেইটা এক্সাৰচাইজ কৰিলে আমাৰ ব্ৰেইন চেল বাঢ়ে, যাৰ ফলত আমাৰ ব্ৰেইন পাৱাৰ বেছি হয় আৰু কনচেনট্ৰেশ্যন পাৱাৰ বাঢ়ে, ফ'কাছ বাঢ়ে। এক্সাৰচাইজ চিম্পল হয়, দেখা তেনেকৈ লাগিব যে ইজি হয়, বাট নহয়। আপুনি আমাৰ কাণ আছে ন, কাণৰ এইখিনি জেগাত আপুনি এনেকৈ প্ৰেছ কৰিব লাগিব। ডেইলি যদি 2 পৰা 3 মিনিট টাইম যদি কৰে, দেন ব্ৰেইন পাৱাৰ বাঢ়িব। আৰু যদি আপোনাৰ দুটা কাণতে আপোনাৰ দুটা ডিফাৰেণ্ট হেৰিত আপুনি কৰিব লাগিব। এটা হাত এনেকৈ ল'ব, লৈ এনেকৈ কৰিব, এটা নাকত ধৰিব, আৰু এটা নাকত ধৰিব আৰু এটা কাণত এনেকৈ প্ৰেছ কৰিব। এইটো আপোনাৰ ব্ৰেইন এক্সাৰচাইজ হয়, ব্ৰেইন জিম হয়। চ' উল্টাকৈ কৰিব, আপোনালোকে ঘৰত ট্ৰাই কৰি চাওক। ডেইলি যদি কৰে, দেন আপোনাৰ ব্ৰেইন পাৱাৰ বাঢ়িব। আৰু ফৰ এক্সাম্পল ফিংগাৰ এক্সাৰচাইজ, আপোনাৰ ইফালে দুটা ফিংগাৰ ল'ব, ইফালে এটা ল'ব, ইফালে দুটা, যিমান স্পীডত কৰিব পাৰে আপুনি ট্ৰাই কৰকচোন। ফাৰ্ষ্ট টাইম কৰিব পাৰিছেনে নাই, দেখাত ইজি লাগে, বাট নহয়, আপুনি কৰি চাওক। যিয়ে ফাৰ্ষ্টতে এবাৰতো কৰিব পাৰিছে স্পীডত, সেইসকলৰ ব্ৰেইন বহুত শ্বাৰ্প হয়। দেখাত ইজি লাগিছে, বাট আপুনি কৰি চাওক। আৰু এটা হ'ব আপোনাৰ ইফালে থাৰ্ম ল'ব, ইফালে আপোনাৰ পিংকি ফিংগাৰ ল'ব, স্পীডত কৰিব ট্ৰাই কৰক। ব্ৰেইন এক্সাৰচাইজ ডেইলি যদি আপুনি কৰে, আপোনাৰ দিমাগ বহুত শ্বাৰ্প হ'ব।